আজি আমি তৰা বনাবলৈ শিকোঁ কাগজেৰে। যদি তোমালোকৰ হাতত ৰঙীন কাগজ থাকে তেনে ৰঙীন কাগজ ব্যৱহাৰ কৰিব পাৰা। মই ৰঙীন কাগজ নাই কাৰণে বগা কাগজ ব্যৱহাৰ কৰিছোঁ। আমাক লাগিব এখন বগা কাগজ, এখন কেঁচি, আঠাৰো কোনো প্ৰয়োজন নাই। কাগজখন ধুনীয়াকৈ 1 চেণ্টিমিটাৰ জোখত আমি এটা ভাঁজ কৰি ল'ম। ধুনীয়াকৈ ভাঁজ কৰি কাগজৰ টুকুৰাটো কাটি ল'ম। কাগজৰ টুকুৰাটো যদি তোমালোকক ডাঙৰ তৰা লাগে তেনেহ'লে কাগজৰ টুকুৰা ডাঙৰকৈ কাটিবা। এতিয়া আমি শিকিম যেতিয়া সৰুকৈ কাটি লৈছোঁ কাগজৰ টুকুৰাটো। বাকীখিনি কাগজ আমি ছাইডত থৈ দিম, বেলেগ তৰা বনালে আমাৰ প্ৰয়োজন হ'ব। এতিয়া কাগজৰ টুকুৰাটো আমি ধুনীয়াকৈ সমান কৰি ল'লোঁ। সমান কৰি লৈ আমি দুটা আঙুলিৰে কাগজৰ টুকুৰাটো ভাঁজ দি আঙুলিটোৰ মাজত যিটো ফুটাৰ দৰে ল'ব সেইটো আমি গাঁঠি মাৰি দিম। যেনেকৈ ৰছীত গাঁঠি মাৰে সোমোৱাই পেলাই গাঁঠি মাৰাৰ দৰে কাগজ কাৰণে অকণমান লাহে লাহে টানিবা, খালি নহ'লে ফাটি যাব বিচাৰিব সি। গাঁঠি মাৰি দিলোঁ। গাঁঠি মাৰি যিখিনি কাগজ বাঢ়ি থাকিব, বাঢ়ি থকা কাগজখিনি আমি ছাইডত ধুনীয়াকৈ ভাঁজ কৰি দিম। যিখিনি দীঘল হৈ থাকিব, দীঘল কাগজখিনি এবাৰ আগফালে ভাঁজ দিম, এবাৰ পাছফালে ভাঁজ দিম। এবাৰ আগফালে, আকৌ এবাৰ পাছফালে, আকৌ এবাৰ আগফালে, আকৌ এবাৰ পাছফালে, ধুনীয়াকৈ আমি ভাঁজ কৰি গৈ থাকিম। ভাঁজ কৰি যিখিনি কাগজ আমাৰ ৰৈ যাব, ৰৈ যোৱাখিনি কাগজত আগতে ভাঁজ দিওঁতে যিটো ফাৰাকৰ দৰে ৰখি গৈছিলে সেইটো ফাৰাকত আমি ধুনীয়াকৈ সোমোৱাই দিম। ধুনীয়াকৈ সোমাই গ'ল। এতিয়া আমাৰ ধুনীয়াকৈ কাগজৰ টুকুৰাটো পঞ্চভুজৰ আকাৰ লৈ ল'ব। এতিয়া আমি তাৰ দুটা ছাইডত ধৰি লাহেকৈ হেঁচা দিম। গোটেইকেইটা কোণত অলপ অলপকৈ ধুনীয়াকৈ হেঁচা দি দিলে চোৱা আমাৰ ধুনীয়া তৰাৰ দৰে নহয়, ধুনীয়া তৰাৰ আকাৰ লৈ ল'লে। চোৱা কিমান অকণো আঠাৰো প্ৰয়োজন নাই, খালি অকল কাগজেৰেই। চোৱা এনেদৰে তোমালোকৰ ঘৰত অলাগতিয়াল কাগজ কেতিয়াবা লিখি কৰি যেতিয়া কাগজ ৰখি যায়, লিখাখিনি নালাগা হৈ যায়, কাগজত পেলাই দিবলগীয়া হয়, তেতিয়া আমি ধুনীয়াকৈ এনেদৰে ভাঁজ দি একো বেলেগ বস্তু নোহোৱাকৈ কি ধুনীয়াকৈ তৰাৰ আকাৰ দি ল'ব পাৰোঁ। চোৱাচোন কিমান ধুনীয়া লাগিছে। চোৱাচোন কিমান ধুনীয়া লাগিছে। বেলেগ বেলেগ ৰঙীন কাগজেৰে বনালে কিমান ধুনীয়া লাগিব। তোমালোকে আহাচোন, তোমালোকেও বনাই চোৱা। বন্ধু বান্ধৱীক দেখুওৱা, তেওঁলোককো শিকোৱা। আৰু তোমালোকে বনাওঁতে কেনেকুৱা হৈছে মোক জনাবলৈ নাপাহৰিবা কিন্তু, ঠিক আছে? বাই।